ৱেলকাম টু ধৰিত্ৰীজ ক্ৰাফ্ট এণ্ড ফুডছ। আজি আপোনালোকলৈ লৈ আহিছোঁ অৰিঅ' বিস্কুট কেকৰ ৰেচিপি। মই ইয়াত দুটা অৰিঅ' বিস্কুটৰ পেকেট লৈছোঁ। প্ৰথমতে মই বিস্কুটখিনিৰ মাজৰ পৰা ক্ৰীমখিনি আঁতৰাই ল'ম। অৰিঅ' বিস্কুটৰ কেইবাটাও ফ্লেভাৰ পোৱা যায়। মই ইয়াত চকলেট ফ্লেভাৰটো লৈছোঁ। আপোনালোকে যিটো বিচাৰে ল'ব পাৰে। বিস্কুটখিনিৰ পৰা ক্ৰীমখিনি আঁতৰোৱাৰ পাছত মই এটা মিক্সি জাৰ লৈছোঁ আৰু ইয়াতে বিস্কুটখিনি মই গুড়ি কৰি ল'ম। বিস্কুটখিনি মই সৰু সৰু টুকুৰা কৰি দিছোঁ। এনেই বিস্কুটটোত মিঠা থাকে, যিহেতু মই লোৱা বিস্কুটটোত ডাৰ্ক চকলেট ফ্লেভাৰো আছিল, সেইকাৰণে মই 1/4 কাপ চেনি ইয়াতে দি গুড়ি কৰি ল'ম। মোৰ বিস্কুটখিনি গুড়ি কৰা হৈ গৈছে। এতিয়া ইয়াত মই আধা কাপ গাখীৰ দিছোঁ আৰু এইখিনি মিক্সিতে দি এটা পেষ্ট বনাই ল'ম। গোটেইখিনি এটা বাটিত কাঢ়ি ল'ম। ইয়াত মই আধা চামুচ বেকিং ছ'ডা দিছোঁ আৰু ছ'ডাখিনি মিহলি কৰিবৰ কাৰণে এচামুচ গাখীৰ দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে মিহলাই ল'ম। এতিয়া এখন কেৰাহী ঢাকন লগাই গৰম হ'বলৈ দিছোঁ আৰু এইখিনি সময়তে মই কেকটো বনাবলৈ ৰেডি কৰি ল'ম। এটা ঘূৰণীয়া বাটিত মই এনেকৈ এখন বাটাৰ পেপাৰ দি লৈছোঁ আৰু চাৰিওফালে এনেকৈ বাটাৰ লগাই দিছোঁ। ইয়াত মই অলপ ময়দা ছটিয়াই দিছোঁ আৰু চাৰিওফালে এনেদৰে লগাই লৈছোঁ। এনেকৈ ল'লে কেকটো যেতিয়া উলিয়াম তেতিয়া ই ছাইডত লাগি নধৰে আৰু সহজতে ওলাই যায়। বাকী থকা ময়দাখিনি মই এনেকৈ আঁতৰাই দিছোঁ। এতিয়া মই ইয়াত কেকৰ মিশ্ৰণখিনি বাকি ল'ম। এনেকৈ জোকাৰি দিছোঁ যাতে ইয়াত থকা এয়াৰ বাবলছখিনি আঁতৰি যায়। এতিয়া গৰম হ'বলৈ দিয়া কেৰাহীখনৰ ঢাকনিটো খুলি ইয়াতে এটা ষ্টেণ্ড দি দিম আৰু ইয়াৰ ওপৰতে কেকৰ বাতিটো থৈ ঢাকোন লগাই 45 মিনিট সময় কম জুইত সিজিবলৈ দিম। 45 মিনিটৰ পাছত মই কেকটো চাইছোঁ। এডাল টুথপিক দি মই এনেকৈ চাম। টুথপিকডালত একো লাগি অহা নাই, মানে মোৰ কেকটো ধুনীয়াকৈ সিজিছে। ঠাণ্ডা হোৱাৰ পাছত কেকটো মই এখন প্লেটত উলিয়াই ল'ম। কেকটো খাব পৰা হৈ গৈছে, কিন্তু মই ইয়াত অলপ ডেক'ৰেশ্যন কৰিম, সেইকাৰণে মই এটা ডায়েৰী মিল্ক লৈছোঁ আৰু চকলেটটো এখন পিহনাত অলপ পিহি লৈছোঁ। লগত কেইটামান জেমছো লৈছোঁ। এতিয়া মই এটা বাটিত পানী উতলাই লৈছোঁ আৰু ইয়াৰ ওপৰত আৰু এটা বাটি দি ইয়াত বিস্কুটৰ মাজৰ ক্ৰীমখিনি আৰু কেইটুকুৰামান চকলেট গলাই লৈছোঁ। গোটেইখিনি ভালদৰে গলি গৈছে। এতিয়া মই কেকটো এটা ষ্টেণ্ডৰ ওপৰত উঠাই ল'ম আৰু ইয়াৰ ওপৰত গলাই লোৱা ক্ৰীম আৰু চকলেটৰ মিশ্ৰণখিনি দি দিম। গোটেইখিনি চাৰিওফালে ভালদৰে লগাই ল'ম। এতিয়া ইয়াৰ ওপৰত পিহি লোৱা চকলেটখিনি এনেকৈ ছটিয়াই দিম। জেমছকেইটাও এনেকৈ চাৰিওফালে দি দিম। এনেকৈ মোৰ অৰিঅ' বিস্কুটৰ কেক তৈয়াৰ হৈ গ'ল। আপোনালোকেও এনেকৈ বনাই চাব আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।